তই মোক হোৱাটছএপত ব্লক কৰিছ, ফেচবুকত ব্লক কৰিছ, তই নাম্বাৰ চেঞ্জ কৰি পেলালি। তোৰ মনৰ পৰা ব্লক কৰা নাই। মই কেনেকে জানি? তইতো মোক লগ কৰিব পাৰিলেহেঁতেন ক'ৰবাত। তোৰ ঘৰলৈ কিয় গৈছিলো? ক'ত বেলেগত ক'ত থাকো তইতো ভালকে জান। মই চবতে গৈছিলো, তই লগ দিয়া নাছিলি। কেইবাৰ গৈছিলি? বহুত বাৰ গৈছিলো। হ'ব দে, সেইটো তেতিয়া মোৰো ভুল হৈ গ'ল। মোৰ চাগে খংটো ইমান বেছি আছিলে, তইতো বেয়া নাপাবি। তুমি কি ভাবিছা মোৰ লগত প্লে কৰি আন কাৰোবাৰ পৰা সঁচা মৰম পাবা? কেতিয়াও নোপোৱা। মোৰ সমান কোনেও তোমাক ভাল পাব নোৱাৰে। তুমি কোনোদিন সঁচা মৰম নোপোৱা। তুমি যাক সঁচা অন্তৰে ভাল পাবা তাই তোমাৰ লগত প্লে কৰিব, তোমাক ঠগিব, আৰু তেতিয়া তুমি মোতকৈ বেছি কান্দিবা। আৰু এয়া মোৰ অভিশাপ নহয়, মোৰ হৃদয়ৰ কান্দোন হয়। কেতিয়াবাতে মেছেজ কৰিলোঁ, এতিয়ালৈকে ৰিপ্লাই দিবলৈ দেখা নাই। ঘণ্টা ঘণ্টা ধৰি ৱেইট কৰি আছোঁ। ইগন'ৰ কৰিছে মোক। এতিয়া তই খালি মেছেজ দে, চাই থাক ইগন'ৰ কাক কয়। আহি গ'ল। কি বিচাৰিছা তুমি? আঁতৰি যাম তোমাৰ জীৱনৰ পৰা। ঠিক আছে, যদি মই গুচিও যাওঁ, কি তুমি সঁচাকৈ মোক পাহৰি পেলাবা? যিটো সম্পৰ্কত বাৰে বাৰে চকুৰ পানী ওলাই তেওঁক পোৱাৰ হেঁপাহত আৰু তেওঁক হেৰুৱাৰ ভয়ত বিশ্বাস কৰা, সেইটো সম্পৰ্কৰ সমান কোনো সম্পৰ্ক হ'ব নোৱাৰে। জীৱনলৈ অহা একাংশ মানুহেই অস্থায়ী। সম্পৰ্কবোৰ মাথো অজুহাত, চিনাকি হোৱাৰ নতুবা সময় কটোৱাৰ। মই কিয় কৰিম মেছেজ? তুমি দেখা নোপোৱা? মই অকল তোমাৰ কাৰণে অনলাইন আহোঁ।